এভৰিৱান মই নয়ন আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি পুৱাই উঠি যাবলগীয়া হ'ল হস্পিটালত কিয় যাবলগীয়া হ'ল কৈ আছোঁ। মানে মোৰ দাদা এজনে পেহী ল'ৰা এজনে ফোন কৰিছিল মোক, যিহেতু মই বঙাইগাঁৱত থাকোঁ। কৈছিল যে লোৱাৰ আছাম হস্পিটেলত যাই কেনে এখন টিকেট বুকিং কৰিব লাগে, মানে তাই মানে কাৰ্ডিঅ'লজিষ্ট এজনক দেখাব আৰু। তো সেই গতিকে মই দৌৰি কেনে টুপিটো পিন্ধি লগতে জেকেটখন পিন্ধি কেনে আহিলোঁ আৰু আহি কেনে দেখিবলৈ পাইছে এইটো হৈছে লোৱাৰ আছাম হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ বঙাইগাঁৱত, যিটো চাপাগুৰি ৰোডৰ ফালে আছে। আৰু লগতে কেছ কাউণ্টাৰত টিকেট কাউণ্টাৰত আহিলোঁ, টিকেটখন বুকিং কৰি ল'লোঁ আৰু তাৰপিছত তেনেকৈ ডাক্তৰ আহিল গুৱাহাটীৰ পৰা, গুৱাহাটীৰ ডক্টৰজন তাত দেখুওৱা হ'ল। গোটেইখিনি ৰিপৰ্টে নৰ্মেল আছে, একো নাই, গেছৰ কাৰণে হৈছিল বুলি কৈছে। তাৰপিছত তেনেকৈ আহিলোঁ আমি কি কয় ছাৰ্ভিচিং চেণ্টাৰত, মানে ছুইফ্ট গাড়ীখন ছাৰ্ভিচিং কৰাৰ কাৰণে দাদাৰ। তাৰপিছত এনেকৈ ছাৰ্ভিচিং কৰা হ'ল, ভালেখিনি সময় লাগিল। তো আজিৰ কাৰণে এইখিনিয়ে আছিল, বাই।